আপোনালোকে চিনি পোৱা নাই এতিয়া চৰকাৰ কোনে চলাই আছে UPPL চলোৱা নাই আপচু চলাই আছে এইবিলাক মানে ইনকমপ্লিট মুঠতে কমপ্লেইনৰ হিচাপ নাই এই UPPL চৰকাৰ আৰু বেছি দিন নাথাকিব এইবাৰ ককলাবাৰী সমষ্টিত আমাৰ BPF দলে জিকিব ঘূৰি আছো গাঁৱে গাঁৱে অহা 8 তাৰিখ জুনত যেটো নিৰ্বাচন হ'ব বাই ইলেকশ্যন ককলাবাৰী সমষ্টি হিচাপে মই অহাকালিৰ পৰা আজিলৈকে যিখিনি গাঁৱে গাঁৱে ঘূৰি পেলাই যিখিনি আলাপ আলোচনা কৰিছে মত বিনিময় কৰিছে ইয়াত যেটো দেখা যায় আমাৰ BPFৰ মানে প্ৰতি ৰাইজে খুব আকৰ্ষণ হৈ আছে আগৰ নিচিনা নহয় এইবাৰ ককলাবাৰী সমষ্টিত আমাৰ BPF দলে জিকিব আৰু প্ৰমোদ বড়োৱে এই 17 মাহ 18 মাহত কি ভুল কাম কৰিছে ৰাইজে নিজে কয় সবে জানি দেখোন মই সুধিবই নালাগে যেনিবা PMAY ঘৰৰ পৰা 1200 700 900 কাৰোবাৰ 1500 কাৰোবাৰ পৰা 2000 এনেকুৱা লোৱাটো যিসকলে দিব লগা হৈছে PMAY ঘৰৰ পইচা তাৰমানে সেইটো 2011 চনত আমাৰ BTC আমাৰ শাসনত সময়ত সাৰ্ভে হোৱা সেইবিলাক ঘৰ এডিশনাল লিষ্ট সেইবিলাক আহিছে এতিয়া এই PMAY যিবিলাক ঘৰ পোৱা আমাৰ গৰীব শ্ৰেণীৰ ৰাইজসকল আছে ইহঁতে এতিয়া BCTC বা প্ৰমোদ বড়োক কোনোবা 2500 কোনোবা 750 কোনোবা 1200 এনেকুৱা কোনো সিস্টেম নাই মুঠতে পইচা লৈহে ঘৰটো পাইছে আৰু এতিয়া একটা কামটো মই কমপ্লেইন পাইছো জব কাৰ্ডটো গৰীবৰ পৰা সব লৈ গ'ল ইহঁতৰ হাতত আছে যেতিয়া কামটো JCB ডাম্পাৰ দি সব ট্ৰেক্টৰ দি কৰি আছে মানুহ দি কৰা নাই যেতিয়া বিল হ'ব 2000 2500 এজন জব কাৰ্ডৰ আন্ডাৰত তেতিয়া ইহঁতে ডাইৰেক্ট জবৰদস্ত কৰি পেলাই পইচাটো ওলাব দে আৰু জব কাৰ্ড হোল্ডাৰে যদি 2000 পাব লগা আছে ইয়াৰ ভিতৰত BCTC চেয়াৰমেন মেম্বাৰ বা কোনোবা লিডাৰসকলে এই জব হোল্ডাৰক খালি 200 বা 300 টাকা দি পেলাই সব পইচাটো উঠাই লৈ যায় ৰাইজৰ কাৰণে একো কাম কৰিব নাকি মানে আমি আজিলৈকে দেখিবলৈ পোৱা নাই মুঠতে আমি যিবিলাক ৰাস্তা চেংচন কৰিছিল আধৰুৱা হৈ আছে সেইবিলাক 100% পইচা আছিল সেইবিলাক কেনসেল কৰি পেলাই প্ৰমোদ বড়োৱে শেষ নষ্ট কৰিলে সেইফালে এতিয়া অলপ আগত মই এটা গাঁৱৰ পৰা আহিছো বেতবাৰী নতুন বেতবাৰী নেকি ইয়াত এটা দলং ফুংবিলি কিবা নদীৰ নামটো কিবা আছিল যেন হওক আমলি সিঙা সেই দলংটো আধৰুৱা হৈ আছে আৰু বাগমাৰা ইয়াতো মানে দলংটো আধৰুৱা হৈ আছে মুঠতে বহুত এনেকুৱা মানে আমাৰ 1000 crore যেটো BTC স্পেশাল প্যাকেজৰ ৰাস্তা দলং স্কুল কলেজ বা লাইব্ৰেৰী বা বহুত আমি বনাইছো সেইবিলাক আধৰুৱা হৈছে বহুত স্কিম কিছুমানে সাকসেস হৈছে কিছুমানে আমাৰ দিনত ফুলফিল শেষ কৰিলে এতিয়া দলংটো লাগে ৰাস্তাটো লাগে এইবিলাক মানে ইনকমপ্লিট মুঠতে কমপ্লেইনৰ হিচাপ নাই এই UPPL চৰকাৰ আৰু বেছি দিন নাথাকিব এই প্ৰমোদ বড়োৰ আজিৰ দিনত কি কৰি আছে কৰা নাই ৰাইজে কৈ আছে ৰাইজে জানি আছে মুঠতে এই চৰকাৰ 5 বছৰ নাযায় আপোনালোকৰ নতুন চৰকাৰটো কেতিয়া গঠন হ'ব মই টাইম ক'ব নোৱাৰো আমাৰ চৰকাৰ আহি যাব ককলাবাৰী ইলেকশ্যনৰ পিছতে হ'ব এইবিলাক মই টাইম নকওঁ মুঠতে 100% প্ৰমোদ বড়োৱে 5 বছৰ নাযায় সেইটো আমি চৰকাৰ বনাই আছো এবাৰ ককলাবাৰীত আমি জিকিব 100% কিমান ভোট পাই জিকিব ভোটটো 22000 পৰা 25 আৰামছে 22 পৰা 25 আৰামছে আমি জিকিম মুঠতে খুব বেয়া প্ৰমোদ বড়ো এই ককলাবাৰীত যিমানে নকয় কিয় সি নিজিকে এইবাৰ থ্যাংক ইউ বাক্সাৰ হালবাৰীত এটা ঘটনা হৈছে এপচুল লৰাই এজন অসমীয়া কম্পিউটাৰ শিক্ষকক পিটিছে তাৰ মানে কি এজন মানে বড়ো ছোৱালীৰ লগত সেলফি উঠিছিল ফটো উঠিছিল তো এপচুৱে সেইবিলাক কাম কৰাটো কিবা ভাল হ'ল নেকি এটোতো একদম কনভেনেবল এটোতো আমি ভাল হোৱা নাই সেই কামটো কিয় কৰিব লাগে বেয়া ভাই পিটিছে মানে ধৰিব লাগে এতিয়া কেছ দিব লাগে বড়ো ছোৱালী হওক কোনোবা অসমীয়া ছোৱালী হওক এইটো ল'ৰা ছোৱালীৰ ছাত্ৰ ছাত্ৰীৰ কিবা সেইটোতো বেয়া কামত যোৱা নাই নহয় চেলফিটো মোৰ লগতো কৰে প্ৰমোদ বড়োৰ লগত কিমান মানুহে চেলফি লৈছে ইয়াক ধৰা নাই কিয় ধৰি পেলাই মাৰা নাই কিয় মোৰ লগতো মেলা সেলফি লৈছে এইবিলাক কিয় অফিসত এই এপছৰ কাম সেইটোৱে আপোনালোকে নাজানেতো এতিয়া চৰকাৰ
BTC চৰকাৰটো FCA চলাই আছে আপোনালোকে বুজি নাপায় আমি কৈছে আগৰ পৰাই প্ৰমোদ বড়োৰ আবছুৰ প্ৰেছিডেণ্ট সি যদি কাম কৰিব লাগে বড়ো জাতিৰ কাৰণেহে কাম কৰিব কোনোবা অসমীয়া কোনোবা বাঙালী কোনোবা মুছলিম কোনোবা নাথ যোগী কোনোবা মদাহী কোনোবা শৰণীয়া কোনোবা বেংগলীৰ কাৰণে কাম নকৰে আপোনালোকেহে ভাল পাই পেলাই জিকাই দিছে মই বাৰে বাৰে কৈ আছোঁ প্ৰমোদ বড়ো হ'ল অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন বড়ো জাতীয় ছাত্ৰ সন্থাৰ প্ৰেছিডেণ্ট সি যদি কাম কৰে বড়ো জাতিৰ কাৰণে কাম কৰিব কোনো দিন বেলেগ জাতিৰ কাৰণে কাম নকৰে আজি কি দেখা গ'ল স্যাৰ যেহেতু উপনিৰ্বাচনত বিশেষকৈ দেখিবলৈ পোৱা যায় যেনে যি ৰুলিং পাৰ্টি আছে সেইফালে মানে ৰিজাল্টটো যায় নাযায় এইবিলাক বেলেগতো যোৱা নাই এইবাৰ নাযায় আমাৰ ইয়াতে আহিব প্ৰমোদ বড়ো কি আপোনালোকে চিনি পোৱা নাই এতিয়া চৰকাৰ কোনে চলাই আছে UPPL চলোৱা নাই আবছু চলাই আছে